এতিয়া আমাৰ অসমখন কোন দিশে গতি কৰিছে বাৰু? কিয় বাৰে বাৰে একেবোৰ ঘটনাই মূৰ দাঙি উঠিছে? এনেকুৱা হৈছে নেকি বাৰু? এটাৰ পিছত এটা হত্যাকাণ্ডই আমাৰ অসমৰ এটা পৰম্পৰালৈ ৰূপান্তৰিত হৈছে, যে এটা হত্যাকাণ্ড ঘটনা শেষ নহওঁতে আকৌ এটা হ'ব ধৰে। চাওক, যিকোনো এটা ঘটনাই নেকি যেতিয়া নেকি এটা ছ'চিয়েল মিডিয়াত স্থান পায়, তেতিয়া সেই ঘটনাটোৰ ওপৰত মাত মতা সকলোৰে অধিকাৰ থাকে। আজি কেইদিনমান আগতে জোনমণি ৰাভাৰ ঘটনাটোৱে মাৰ যাওঁতেই আকৌ এটা নতুন ঘটনাই বৰ্তমান ছ'চিয়েল মিডিয়াৰ মূৰ ঘূৰাই তুলিছে। আৰু বাৰে বাৰে দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে বিপদৰ সন্মুখীন হ'বলগীয়া, অত্যাচাৰ সন্মুখীন হ'বলগীয়া হয়। আচলতে মই কি ক'ব খুজিছোঁ, আপোনালোকে হয়তো বুজি পাইছে, কিছুসংখ্যকে আৰু কিছুসংখ্যকে বুজি নাপাব পাৰে। আৰু যিসকলে বুজি নাপাইছে, প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ যে আমাৰ এই সৰু চেনেলটি আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰি অকণমান আগুৱাই যোৱাত সহায় কৰক। আৰু বলক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘটনাটো এনেকুৱা ধৰণৰ যে সেইদিনাখন তিনিচুকীয়া টাউনৰ ৰাজপথত কেইজনমান বিহাৰী যুৱকে এজন অসমীয়া যুৱকক গুৰুলকৈ বোকাত পেলাই মাৰপিট কৰিছিলে। সেই যিজন যুৱকক মাৰিছিলে, সেই যুৱকজনে এখন অ'টোৰ টেম্পু চলাইছিলে। সেই টেম্পুখনে চলাই গৈ থাকোঁতে সেই যুৱককেইজনে বাট এৰি দিয়া নাছিলে। সেই সৰু কথাটোতেই সেই যুৱককেইজনে বোলে সেই অসমীয়া যুৱকজনক মাৰপিট কৰিছিলে। আচলতে ইয়াত কোন দোষী, কিয় মাৰিলে, এইখিনি ক'ব নাযাওঁ। এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে কিছুমান দুখীয়া যুৱকে ৰাজপথত আহি কৰি খাবলৈ চিন্তা কৰিবলগীয়া হয়, কৰ্ম কৰিবলৈ চিন্তা কৰিবলগীয়া হয়। এনেকুৱা এচাম মানুহে শালিগছ দেখি বাগি কোঠা মাৰিব ধৰিছে, দুৰ্বল শ্ৰেণীৰ ওপৰত আক্ৰমণ কৰিব ধৰিছে, জঁপিয়াই পৰিব ধৰিছে। কিয় এনেকুৱা বাৰে বাৰে ঘটনা হৈ থাকে? ইয়াৰ ওপৰত তদন্ত লাগিবই। আমাৰ নিচিনা মানুহে বা সেই লোকসকলৰ নিচিনা মানুহে ৰাজপথত ওলাই আহি দুবেলা দুমুঠিৰ কাৰণে কষ্ট কৰি খাব বিচাৰে, কিন্তু সেইসকলৰ ওপৰতে আক্ৰমণ কিয়? প্ৰশ্ন উদয় হয় যে সেই যুৱকজন অসমীয়া বুলি আক্ৰমণ কৰিলে, নে দুৰ্বল লোক আছিল, নে দুখীয়া শ্ৰেণীৰ লোক আছিল বুলি, নাই বা খাতি কৰি খোৱা লোক আছিল কাৰণে সেই লোকজনৰ ওপৰত প্ৰহাৰ কৰিলে? এনেকৈ যদি আমি মাত মাতি নাথাকোঁ, তেনেহ'লে এনেকৈ ঘটনা ভৱিষ্যতে ঘটি যাব। আগতো ঘটি আহিছে, শুনি আহিছোঁ, কিন্তু এইবোৰৰ ওপৰত মাত নামাতি কেতিয়াও থাকিব নোৱাৰোঁ, আৰু মাত মাতি যাবই লাগিব। অকল অসমীয়া যুৱক এজনৰ ওপৰত যে আক্ৰমণ কৰিলে আমি মাত মাতিম, তেনেকুৱা ধৰণৰ নহয়। যিজন দুখীয়া লোকে খাতি কৰি খাব বিচাৰে, সেই লোকজনৰ ওপৰত যদি আক্ৰমণ কৰিব বিচাৰে, তেনেহ'লে আমি মাত মাতিবই লাগিব। আৰু যিকেইজনে ইয়াৰ ওপৰত বা আক্ৰমণ কৰিছিলে, মাৰপিট কৰিছিলে, সেইকেইজনক সঁচাকৈ দোষী শাস্তি দিব লাগিব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মোৰ ক'বলগীয়া কথা এইখিনিয়ে আছিলে। আপোনালোকে পাৰে যদি ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ বা আপোনালোকৰ পৰিয়ালৰ আত্মীয়সকলৰ লগত শ্বেয়াৰ কৰক। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। আৰু যদি কথাখিনি কওঁতে ভুল হৈছে, তেনেহ'লে ক্ষমা কৰিব। ধন্যবাদ।